নমস্কাৰ বন্ধুসকল, মই ডক্টৰ হিৰেন আহিছোঁ আপোনালোকৰ মাজত এটা বিষয় লৈ পিনি। আজিৰ বিষয়টো হৈছে মেল ইনফাৰ্টিলিটি। আজিকালি শুনা যায় যে আজিকালি পুৰুষৰ শুক্ৰাণুবিলাক দুৰ্বল হৈ গৈছে, কাউণ্ট কমি গৈছে, কোৱালিটি কমি গৈছে, গতিকে মানুহৰ বন্ধ্যাত্বকৰণৰ সমস্যাটো বাঢ়ি গৈছে। এইবিলাকনো কিয় হৈছে তাকে আমি অলপ আজি থুলমূলকৈ আলোচনা কৰিম। প্ৰথমতেই ক'ব বিচাৰিছোঁ যে আমাৰ কাপুল প্ৰায় 100 জনৰ ভিতৰত 15%ই বন্ধ্যাত্বকৰণৰ সমস্যাটো থাকে। দ্বিতীয় কথাটো হ'ল প্ৰায় 33% কাৰণ মানুহজনৰ দেখা যায়, আৰু যদি ধৰা হয় 100 জনৰ পুৰুষৰ ভিতৰত প্ৰায় 10 জনৰ চেম্পুলবিলাক বেয়া থাকে। কোৱান্টিটিয়ে হওক কোৱালিটিয়ে হওক দুয়োটাই বেয়া থাকে। এতিয়া এটা স্পাৰ্ম ফৰ্মেশ্যন হ'বলৈ প্ৰায় 90 days মান লাগে। মানে যদি কোনোবা এজন মানুহৰ যদি স্পাৰ্মৰ কোৱালিটি বেয়া থাকে, মানে 3 মাহৰ আগৰ পৰাই তাৰ কাৰকসমূহ থাকিব পাৰে। এতিয়া মই ক'ব বিচাৰিছোঁ যে নৰ্মেল স্পাৰ্মনো কি? নৰ্মেল স্পাৰ্ম হ'বলৈ হ'লে তাৰ কোৱান্টিটি হ'ব লাগিব more than 2 ml, কাউণ্ট হ'ব লাগিব more than 20 million per ml, আৰু মটাইল স্পাৰ্ম হ'ব লাগিব more than 50%, আৰু নৰ্মেল মৰ্ফ'লজি হ'ব লাগিব more than 15%। তেতিয়া আমি ক'ম সেইটো নৰ্মেল স্পাৰ্ম বুলি ক'ম। এতিয়া মই আলোচনা কৰিব বিচাৰিছোঁ ইয়াৰ কাৰকসমূহনো কি, কি কাৰণে হ'ব পাৰে। আৰু কাৰণসমূহ প্ৰথমতে চাব লাগিব ভেৰিক'চিল। ভেৰিক'চিল মানে কি? আমাৰ হেৰিয়ত এটা যিটো টেষ্টিছ থাকে তাৰ চাৰিওফালৰ যিখিনি ভেইন থাকে, ভেইনখিনি কিছুমান কাৰণত ফুলি যায়। ফুলি গ'লে মানে কি হয়, তাতে টেম্পাৰেচাৰটো বাঢ়ি যায়। গতিকে টেম্পাৰেচাৰ বাঢ়ি গ'লে তাতে প্ৰডাকশ্যনটো কমি যায়। প্ৰডাকশ্যনটো কমি গ'লে মানে কোৱান্টিটি কোৱালিটি দুয়োটাই বেয়া হয়। দ্বিতীয় কথা হ'ল ইনফেকশ্যন কি হ'ব পাৰে? এতিয়া ইনফেকশ্যন হ'ব পাৰে স্মল পক্স, মাম্পছ, আৰু কিছুমান ভাইৰেল ইনফেকশ্যন। তাৰপিছতে আহিব পাৰে TB, লেপ্ৰচি, প্ৰষ্টাইটিছ, চিফিলিছ, গনৰিয়া, এইবিলাকৰ কাৰণে হ'ব পাৰে। আৰু এটা ইম্পৰ্টেণ্ট হিষ্ট্ৰী হ'ল ইনজুৰি। টেষ্টিছত যদি ইনজুৰি হ'লে মানে কি হয়, তাতে ব্লাড ভেচেলবিলাক ব্লক হৈ যায়। ব্লক হৈ গ'লে ব্লাড ছাপ্লাই নহয় পিনি জেগাটো মৰি যায়। মৰি গৈ পিনি তাতে স্পাৰ্ম প্ৰডাকশ্যনটো কমি যায়। গতিকে সেই কাৰোবাৰ যদি ইনজুৰি হিষ্ট্ৰী আছে, আগতে যদি ফুটবল খেলোঁতে, ক্ৰিকেট খেলোঁতে যদি দুখ পাইছিলে, তেনেহ'লেও সেইটো কাৰণেও স্পাৰ্মৰ প্ৰডাকশ্যনটো কম হ'ব পাৰে। তৃতীয় কথা হ'ল ৰেডিয়েশ্যন থেৰাপি কিবা লৈছিলে নেকি, আগতে কেম'থেৰাপি লৈছিলে নেকি। টক্সিন মানে কি হয়, আমাৰ খাদ্যবিলাকত যিবিলাক কীটাণুনাশক দ্ৰব্য দিয়া হয় আৰু প্ৰিজাৰ্ভেটিভ ৰখা হয়, সেইবিলাকো আমাৰ কাৰণে ভাল নহয়, সেইবিলাকেও কাউণ্টটো কমাই দিয়ে। দ্বিতীয়তে কিছুমান ড্ৰাগছ যেনে ভাং, ধঁপাত, এলকহল, এইবিলাকেও কিছুমান প্ৰডাকশ্যনবিলাক কিছু পৰিমাণে কমাই দিয়ে। আৰু এটা কথা হ'ল কিছুমান অণ্ডকোষটো মানে টেষ্টিছটো তললৈ নামি নাহে, তেতিয়াও প্ৰডাকশ্যনটো কম থাকিব পাৰে। দ্বিতীয় কথা হ'ল ইংগুইনেল চাৰ্জাৰী, কিবা চাৰ্জাৰী হৈছে নেকি এই টেষ্টিছৰ আশে পাশে থাকিলেও তাৰ নাৰ্ভ আৰু ভেচেল যদি ইনজুৰি হয়, ভেচেক্টমি যদি কৰায় পুৰুষৰ বন্ধ্যাত্বকৰণ, তেতিয়াও হ'ব পাৰে। তাৰপিছতে ওলাই অহা ৰাস্তাটো যদি বন্ধ থাকে, স্পাৰ্ম ওলাই অহা ৰাস্তাটো, তেতিয়াও হ'ব পাৰে। গতিকে এইখিনি কাৰণত হ'ব পাৰে। আৰু কিছুমান কথা হ'ল ছিষ্টেমিক ডিজিজ, যেনে লিভাৰৰ ডিজিজ, কিডনিৰ ডিজিজ, ডায়েবেটিছ, কেঞ্চাৰ থাকিলেও স্পাৰ্মৰ কাউণ্ট কমি যাব পাৰে। আৰু এটা কথা হ'ল এণ্টি-স্পাৰ্ম এণ্টিবডি। এই আমাৰ শৰীৰত স্পাৰ্মটো এটা ফৰেইন বডি হিচাপত ধৰা হয়। যদিহে আগৰ কেতিয়াবা ইনফেকশ্যন বা কেতিয়াবা অবষ্ট্ৰাকশ্যন বা ইনজুৰি হয়, তেতিয়াহ'লেও এণ্টি-স্পাৰ্ম এণ্টিবডি ফৰ্মেশ্যন হ'ব পাৰে। তাৰপিছতে ইজাকুলেটৰী ডিষ্টাৰ্বেঞ্চ, কিছুমান মানুহৰ স্পাৰ্মটো ওলাই অহাত অসুবিধা থাকিব পাৰে, বা বেকফ্ল' হৈ পিনি ইউৰিনেৰী ব্লাডাৰত গুচি যাব পাৰে, তেতিয়াও মেল ইনফাৰ্টিলিটিৰ কাৰণ হ'ব পাৰে। দ্বিতীয় কথা হ'ল আগতে যদি কঁকালত দুখ পাইছিলে, স্পাইনেল কৰ্ড ইনজুৰি আছিলে, তেনেহ'লেও প্ৰডাকশ্যনটো কম থাকিব পাৰে। কিছুমান জেনেটিক ডিজিজ যেনে ক্লিনফেল্টাৰ চিণ্ড্ৰম, য়ং চিণ্ড্ৰম, চিষ্টিক ফাইব্ৰ'চিছ, এড্ৰিনেল হাইপাৰপ্লেচিয়া, এইবিলাক কাৰণেও হ'ব পাৰে। তাৰপিছতে হ'ল ছেক্সুৱেল ডিছফাংচন। এতিয়া এইবিলাকতনো কি কাৰণে স্পাৰ্মৰ প্ৰডাকশ্যনটো কমি যায়? প্ৰডাকশ্যন কমাৰ মেইন কাৰণ হ'ল অক্সিডেটিভ ষ্টেজ মানে কিছুমান অক্সিডেটিভ ৰেডিকুল আছে, যেনে অক্সাইড আয়ৰন, হাইড্ৰজেন পেৰক্সাইড, এইবিলাক শৰীৰত যদি বাঢ়ি যায়, এই অক্সাইডবিলাকে DNA মেমব্ৰেইনটো ডেমেজ কৰি দিলে ডিএনএটো ডিফেক্ট হৈ যায়। ডিফেক্টিভ DNA ফাৰ্টিলাইজেশ্যন কৰাৰ সামৰ্থ্যটো কম,
সামৰ্থ্যটো কম হ'লে তেতিয়া মেলত ইনফাৰ্টিলিটি হ'ব পাৰে কি কাৰণতনো এতিয়া অক্সিডেটিভ ষ্ট্ৰেছ হ'ব পাৰে অক্সিডেটিভ ষ্ট্ৰেছ হ'ব পাৰে স্মকিং এলকহল ধোঁৱা আমাৰ কাৰবিলাকৰ পৰা যিটো ধোঁৱা ওলায় ডিজেল গাড়ীৰ পৰা যিটো ধোঁৱা ওলায় ভিগৰাছ এক্সাৰচাইজ ফেট মানে শকত মানুহ মানে সাইকোলজিকেল ষ্ট্ৰেছ বহুত ষ্ট্ৰেছত থকা কামৰ ষ্ট্ৰেছত থকা মানুহৰ তাৰপিছত মোবাইল ফোনৰ ৰেডিয়েশ্যনৰ পৰা হ'ব পাৰে পেষ্টিচাইড আমাৰ খাদ্য দিয়া যি কীটনাশক দ্ৰব্য সেইবিলাকৰ পৰা হ'ব পাৰে ফুড প্ৰিজাৰ্ভেটিভ এইবিলাকৰ পৰাও হ'ব পাৰে এতিয়া আমি এইখিনি নাইকিয়া কৰিবলৈ আমি পেচেণ্ট এজন মানুহক কেনেধৰণে আমি এডুকেট কৰিব লাগিব বা এইখিনি বস্তু নাইকিয়া কৰিবলৈ কি কৰিব লাগিব আমি প্ৰথমতে তেখেতলোকক ফাৰ্টিলিটি টাইমটো আমি এটা জ্ঞান দিব লাগিব ফাৰ্টিলিটি জ্ঞান মানে কি হয় আমাৰ মেন্সৰ প্ৰথম দিনৰ পৰা হিচাপ কৰি 11 পৰা 18 নম্বৰ দিনত ৰিলেশ্যন হ'লে প্ৰেগনেন্সি হোৱাৰ সম্ভাৱনা থাকে মেক্সিমাম চান্স থাকে 14 ডেজত গতিকে আমি এইখিনি প্ৰথম কথা ক'ব লাগিব তাৰপিছত ৱেট ৰিডাকশ্যন গৰম পানীয়ে গা ধোৱাটো বন্ধ কৰিব লাগিব তাৰপিছতে টাইট আণ্ডাৰৱেৰ পিন্ধিব নালাগে টাইট জিন্স পিন্ধিব নালাগে আপুনি বাইক চলাইছে বাইকখন যদি ব্ৰেক মাৰোতে যদি আগত গৈ পিনি যদি আপুনি দুখ পাইছে ব্ৰেক মাৰি দিওঁতে যদি আপোনাৰ টেষ্টিছত দুখ পাইছে সেইটোও আপোনাৰ কাৰণ হ'ব পাৰে লাইফষ্টাইল মডিফিকেশ্যন চিডেণ্টেৰী লাইফষ্টাইল কমাব লাগিব তাৰপিছত সদায় গাড়ী বাইক এইবিলাকতে ঘূৰি ফুৰাটো ঠিক নহয় খোজকাঢ়িব লাগিব ইনফেকশ্যন আছে যদি এণ্টিবায়'টিক খাব লাগিব তাৰপিছত স্মকিং বন্ধ কৰিব লাগিব এলকহল বন্ধ কৰিব লাগিব ৱেট কমাব লাগিব যোগাসন কৰিলে বহুতেই ভাল হিট এনভাইৰনমেণ্ট গৰম জেগাত থকাটো বেয়া পলিউশ্যন ধোঁৱা বেছি থাকে ধূলি বেছি থাকে এই জেগাৰ পৰা আঁতৰি থাকিব টক্সিন মানে যিটো পেষ্টিচাইড বা এইবিলাক দিয়াৰ বস্তু নাখাব আপুনি তাৰপিছতে ভিটামিন ই চি বি কমপ্লেক্স লাইকোপিন ফলিক এচিড চেলেনিয়াম জিংক এইবিলাক থকাৰ খাদ্যবিলাক আপুনি বেছিকৈ খাব বন্ধুসকল এইখিনি মোৰ আজি ক'বলগীয়া টপিকটোৰ বিষয়ত আপোনালোকে নিশ্চয় আপোনালোকে উপকৃত হৈছে বুলি মই ভাবোঁ আৰু ভৱিষ্যতেও মই এটা নতুন টপিক লৈ আকৌ আহিম আজিলৈ আহিছোঁ ধন্যবাদ